গুড মৰ্ণিং ফ্ৰেণ্ড। ৰাতিপুৱা সোনকালে আজি ঘৰৰ পৰা ওলাইছোঁ। চাওকচোন, এন্ধাৰ আৰু এন্ধাৰ, চবফালে এন্ধাৰ, কাৰণ বাজিছে এতিয়া 3:40 আৰু আহি পাই গ'লোঁ ষ্টেচন। ঘৰত ৰাতিপুৱা ইমান সোনকালে চাহ বনাবলৈ মনেই নগ'ল। ষ্টেচনতে আমি গোটেইকেইজনে মিলি চাহ খালোঁ আৰু এওঁলোকে টিকেট চাই আছে, মানে কাৰ ক'ত ছিট পৰিছে তাকে চাই আছে। কাৰণ মই আৰু এজন দাদা আহিব, একেলগে আহিম যিহেতু, কিন্তু ৰুম আকৌ বেলেগ পৰিছে। সেইকাৰণে তেওঁলোকে টিকেটটো ভালকৈ চাই ল'লে আৰু মই মোৰ জেগাত আহি দেখিছে মাজত ধুনীয়াকৈ শুই ল'লোঁ, কাৰণ মোৰ ছিটটো মাজতে আছিলে। মই ধুনীয়াকৈ শুই লৈছোঁ আগতীয়াকৈ ছিটত আহি পেলাই। আহি বহুত দূৰ পাই গ'লোঁ। আহি গ'ল চাহ খাব লাগে, কাৰণ ঠাণ্ডা লাগি আছিলে। তাতে গৰম এক কাপ চাহ খাই খুব ভাল লাগে। আৰু ডাব্বাটো দেখিছেনে, আমাৰ খালী, মানুহেই নাই। আমি মাত্ৰ দুজন। এইজন দাদা যাব ইউপিত। দাদাজনৰ লগতে কথা পাতি সময় পাৰ হৈ গ'ল আৰু দাদাজনৰ লগত কথা পাতি সঁচাকৈ বহুত ভাল লাগিলে। দেখিছে, দাদাজন ছুটীত ঘৰলৈ গৈ আছে, আইজলত চাকৰি কৰে, গৈ আছে ইউপি গাঁৱৰ ঘৰলৈ আৰু একদম বেগ পত্ৰ পূৰা দাদাজনে লৈ মেলি ঘৰলৈ আহিছে। এটা কথা কিন্তু সঁচা, ট্ৰেইনত আহিলে যে ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্যবোৰ চাবলৈ পোৱা যায়, যিবোৰ আমি বাছত আহিলে নাপাওঁ। ট্ৰেইনত আহিলে বহুত ভাল লাগে চাই, এনেকৈ সময়বোৰ পাৰ হৈ যায়। মই ধুনীয়াকৈ ঠেং চেং মেলি ধুনীয়াকৈ শুই লৈছোঁ। দাদাজনো মোবাইলতে ব্যস্ত, কাৰণ বেলেগ মানুহ নাই। লাহে এজনকৈ মানুহ আহিছে আৰু এয়া টিটি আহিছে চেক কৰিবলৈ। আৰু চাওকচোন, এই বাইদেউ ক'ম নে কি ক'ম বুজি নাপালোঁ। ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি আহিছে, দাদাৰ পৰা কিবা এটা বিচাৰিছে, দাদাই দিছে, ধুনীয়াকৈ আশীৰ্বাদ দি মেলি গৈছে। এনেকৈ আহি পাই গ'লোঁ লামডিং ষ্টেচন। দাদাজন বোলে লামডিঙতে নামিব, তেওঁ যাব ৰাজধানী বোলে ৰাতিহে আছে। মইতো আৰু নামিব নোৱাৰোঁ, মই আহিব লাগিব গুৱাহাটীলৈ। আৰু দাদাজনে দেখিছেনে, ধুনীয়াকৈ এটাকৈ ট্ৰাংকবোৰ বেগবোৰ টানি নমালে। মোৰো ভোক লাগিলে, ৰুটি চব্জি খাই ল'লোঁ, লগতে খাই ল'লোঁ দুটা একদম গৰম কণী। লামডিঙত দাদাজন নামি গ'ল। দাদাজনে আকৌ অসমীয়া ক'ব নাজানে, মই আকৌ হিন্দী ক'ব নাজানো ভালকৈ। টুটা ফুটা হিন্দী কৈ আহি পেলাই লামডিং পালোহি। লামডিঙত নামি যোৱাৰ পিছত মোৰ লগত এটা ঘটনা ঘটিল, মানে মোৰ ছিট নম্বৰটোতে বেলেগ এজনো মানুহ আহিল। একে নম্বৰৰ ছিটত দুজন মানুহ কেনেকৈ হয়, তাৰপিছত ভালকৈ চালোঁ যে মই লামডিং পৰ্যন্ত যে শিলচৰৰ পৰা আহিলোঁ, বেলেগ ডাব্বাতহে আহিলোঁ। আকৌ সেই দাদাজনক চিঞৰি মাতিলোঁ। দাদাজনে আহি মোক দৌৰাদৌৰিকৈ আকৌ মোৰ ছিট নম্বৰ বিচাৰি আনি দি মেলি গ'ল। সঁচাকৈ দাদাজনক মই মনৰ পৰা ধন্যবাদ দিছোঁ, কাৰণ তেওঁ অসমীয়া নাজানে, মই ভালকৈ হিন্দী নাজানো। তাৰ পিছতো মোক বহুতখিনি হেল্প কৰিলে। মোৰ ডাব্বাটোত আহি ছিট নম্বৰ বিচাৰি আকৌ মোক ধুনীয়াকৈ মোৰ নিজৰ জেগাত বহুৱাই থৈ গ'ল। এফালে আহি আছে কাঁচা চানা, মুড়ি, বুট, এইবোৰ নাখাই বাৰু কেনেকৈ থাকোঁ কওকচোন। ধুনীয়াকৈ লৈ ল'লোঁ আৰু ময়ো ধুনীয়াকৈ খাই ল'লোঁ। এফালে আহিল চিঙাৰা চালোঁ, কিন্তু ডাঙৰ চিঙাৰা, মই ভাবিছিলোঁ সৰু চিঙাৰা। ডাঙৰ চিঙাৰা বুলি মই নাখালোঁ। আৰু আহি এনেকেই পাই গ'লোঁ, সন্ধিয়া হৈ গ'ল, আহি পাই গ'লোঁ গুৱাহাটী পাই যোৱাৰ পিছত এয়া দাদাক লগ পালোঁ আৰু দাদাক ইয়াৰ পৰাই বিদায় দিলোঁ, কাৰণ মোৰ ৰাস্তাও বেলেগ, দাদাৰ ৰাস্তাও বেলেগ। এনেকেই জামৰ মাজে আহি ৰাতি ঘৰ পালোহি।